Hey guys, good morning. স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু মইও আপোনালোকৰ মৰম আশীৰ্বাদ আৰু দুৱাত বৰ্তমান ভালে আছো। আজি লৈ আহিছো অন্য এক নতুন ভিডিঅ'লৈ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু কেনেকুৱা পাই কমেন্ট কৰি জনাব নাপাহৰিব। তেতিয়াহলে বলক ভিডিঅ'টো আৰম্ভ কৰো। আৰু ৰাতিপুৱাই মই এয়া আগসাইডে সোফাৰ কাপোৰখিনি আনি লৈছো। এতিয়া মই পাৰি দিম। এইখিনি ধুই দিয়া হৈছিলে, আমাৰ মাজে মাজে ধুই দিও, সেইকাৰণে এতিয়া পাৰি লওঁ। আৰু এইফালে ধুনীয়াকৈ মই পাৰি লৈছো বিছনা চাদৰ আৰু সোফাৰ কাপোৰখিনি। এয়া মই পাৰি হৈ গ'ল। আৰু এইফালে মই গা পা ধুই আহি বহি আছো আগফালে। আৰু এয়া ৰ'দ চাওক কেনেকুৱা ইমান ৰ'দ ওলাইছে। আৰু এইফালে আমাৰ আচাৰ বটলটো ৰ'দত দি থোৱা হৈছে। আৰু কিমান ৰ'দ। আৰু এইফালে মই ৰ'দৰ পৰা আনি লৈছো কাপোৰখিনি আৰু এতিয়া মই জাপি লওঁ কাপোৰখিনি। আৰু এইফালে তামান্না শুবৰ বাবে ৰৈ আছে কাষত কম্বল এখন লৈ। যিমানে গৰম নহওক তাইক এখন কম্বল লাগিবই। তেতিয়াহ'লে মই কাপোৰখিনি জাপি আৰু তামান্না শুৱাই লওঁ। আৰু এইফালে আমাৰ তামান্না শুই গ'ল। ইমান গৰমতো কাপোৰ এখন লাগিবই, তাক নহ'লে টোপনিয়ে নাযায়। এতিয়া হাজবেণ্ড আহি অফিচৰ পৰা আহি পাই গ'লহে। আৰু তামান্নাৰ বাবে মামি পকো পেন, এইফালে ফেচ ৱাছ, কল, মিঠাই আৰু কি আছে আপেল এয়া। আৰু এইফালে ৰঙা চাহ আৰু মিঠাইয়ে চাহ খাই লওঁ। চাহ তাহ খাই পেলাই এনেকৈ এতিয়া বিচনাতে বহি আছোঁ। আৰু এয়া দেখিছে সৰু এনেকৈ আই ওলাইছে নেকি, সেইকাৰণে মই পাকঘৰত যোৱা নাই। মায়ে ভাত পানী বনাই আছে আৰু এতিয়া মই বিচনাতে বহি আছোঁ। বহুত খজুৱাইছে, থাকিব পৰা নাই, কেনেকুৱা অশান্তি লাগিছে। দিয়া 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 মাৰা, বল মাৰা। এটা হাই এটা কৰি দিয়া, চুমা এটা দি দিয়া। এনেকৈ দিয়া, এনেকৈ হ'লেওতো 8-10টা বাহিলে মানুহ। কিবা এটা কৈ দিয়া আৰু। কি ক'ম, মইতো সদায় আহি আছোঁ, কাইলৈ আকৌ লগ পাম। যদিহে ভিডিঅ'টি চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ। আজিলৈ ইমানেই, বাই।